क्रिश का गाना सुनेगा क्रिश का আজি মই আপোনালোকক ক্ৰিছৰ গান নুশুনাও। মই আজি আপোনালোকক সেই ক্ৰিছৰ ভাইৰাল হোৱা ল'ৰাটোৰ বিষয়ে আজি আপোনালোকক কাহিনী ক'ম। কেনেকৈ ল'ৰাটো ভাইৰেল হ'ল। আজিৰ এই ভিডিঅ'টো এটা মটিভেশ্যন ভিডিঅ' হয়, কাৰণ কাহিনীবিলাক জানিব লাগিব, ইতিহাসবিলাক জানিব লাগিব, তেতিয়াহ'লে নিজৰ জীৱনটো অলপ আগবাঢ়িবলৈ উৎসাহ পায়। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। ইণ্টাৰনেটত ভাইৰেল হোৱা ক্ৰিছ কা গান শুনেগা এই বাক্যটো আজি বহুজনৰ মুখত। এই ল'ৰাটোৰ কোনো ডাঙৰ ষ্টেজ, কোনো দামী কেমেৰা আছিল কেৱল এটা সাধাৰণ মোবাইল ভিডিঅ' আৰু এটা দুখীয়া জীৱনৰ সত্য কথা। এই ল'ৰাটোৰ আচল নাম আছিল পিণ্টু প্ৰসাদ। ঝাৰখণ্ড আহমেদাবাদৰ পৰা আছিল। তেওঁ কোনো চৰকাৰী অনুষ্ঠান বা ৰিয়েলিটি শ্ব'ৰ পৰা অহা নাছিল, কিন্তু তেওঁ ইণ্টাৰনেটত ক্ৰিছ কা গানা শুনেগা বয় বা ভাইৰেলপুৰ ছিংগাৰ বয় নামেৰে পৰিচিত হৈ পৰে। নামতকৈ ডাঙৰ কথা হ'ল তেওঁৰ কণ্ঠত লুকাই থকা দুখ, সৰলতা আৰু সাহস। জীৱনৰ আৰম্ভণি। এই ল'ৰাটো জন্ম হৈছিল এটা অতি সাধাৰণ দুখীয়া পৰিয়ালত। দেউতা আছিল দিন হাজিৰা কৰা বা সৰু কাম কৰা লোক। মাক আছিল গৃহিণী। পৰিয়ালটো কোনোদিনে আৰাম জীৱন নাছিল। দুবেলা দুমুঠি ভাত যোগাৰ কৰাটো আছিল তেওঁলোকৰ এটা ডাঙৰ সংগ্ৰাম। স্কুল যোৱাটো নিয়মিত নাছিল, কিয়নো কেতিয়াবা কামো কৰিবলগীয়া হৈছিল। সংগীতৰ প্ৰতি ভাল পোৱা। এই ল'ৰাটো দুখৰ মাজতো এই ল'ৰাটোৱে গান গাই ভাল পাইছিল। ৰেডিঅ', মোবাইল বা কেতিয়াবা বিয়াৰ বাজা গান শুনি গাই থাকিছিল। কোনো সংগীত শিক্ষা গ্ৰহণ নাছিল, কোনো গুৰু নাছিল, কেৱল মনৰ পৰা ওলোৱা সুৰ। ভাইৰেল হোৱা কাহিনী। গান গাওঁতে তেওঁ নিজৰ দুখ পাহৰি গৈছিল। এদিন কোনো এজন মানুহে মোবাইল কেমেৰা অন কৰি সুধিলে, ক্ৰিছ কা গানা শুনোগি? ক্ৰিছ কা গানা? প্ৰশ্নটো শুনি ল'ৰাটোৱে যি ধৰণে সৰলভাৱে উত্তৰ দিলে, যি ধৰণে মুখৰ ভাৱ আৰু কণ্ঠত দুখ প্ৰকাশ পালে, সেয়াই মানুহৰ মন চুই গ'ল। ভিডিঅ'টো ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব দ্ৰুতগতিত বিয়পি পৰিল। লাখ লাখ মানুহে শ্বেয়াৰ কৰিলে, মন্তব্য দিলে। ভাইৰেল হোৱাৰ পিছত কিছুমান মানুহে সহায় সহযোগ আগবঢ়ালে, কিছুমান মানুহে গান গোৱাৰ সুযোগ দিলে, কিছুমানে কেৱল মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰিলে। এইটোৱে ইণ্টাৰনেটত বাস্তৱতা। তথাপিও এই ভাইৰেলতা ল'ৰাটোক এটা কথা শিকালে, দুখীয়া হ'লেও প্ৰতিভা লুকাই থাকে। আমি কি শিকিব পাৰোঁ? ক্ৰিছ কা গানা শুনেগা ল'ৰাটোৰ কাহিনী আমাক এইটো শিকায় যে প্ৰতিভাৰ বাবে ধন লাগে নে লাগে সাহস। সফলতা কেতিয়াবা আটাইতকৈ ডাঙৰ শক্তি ইণ্টাৰনেটে কেতিয়াবা জীৱন সলনি কৰি দিব পাৰে, কিন্তু সজাগ নাথাকিলে শোষণ কৰিব পাৰে। এই ল'ৰাটোৰ জীৱন কেৱল ভাইৰেল ভিডিঅ' এটাৰ কাহিনী নহয়, হাজাৰ হাজাৰ দুখীয়া, শিশু আৰু যুৱকৰ প্ৰতিনিধিত্ব। আজিও বহুতে প্ৰশ্ন কৰে, ক্ৰিছ কা গানা শুনেগা? কিন্তু প্ৰকৃত প্ৰশ্নটো হ'ল, আমি কাৰ কণ্ঠ শুনিম, কাৰ দুখ বুজিম?